হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি কি বনাম জানেনে? আজি লোকেল ভকুৱা মাছৰ এখন ঔটেঙা দিয়া টেঙাৰ আঞ্জা বনাম। দুপৰীয়া আজি এনেকৈয়ে খাওঁ বুলি ভাবিছোঁ এসাঁজ। তো তাৰ কাৰণে ভকুৱা মাছ লৈছিলোঁ 1 কেজি। সেয়া চাওক, ডাঙৰ ডাঙৰ ভকুৱা মাছ। আমি গোটা মাছ তেনেকৈ লোৱা নহয়, প্ৰায় কটা মাছেই অনা যায়, কাৰণ কাটিবলৈ ইমান অসুবিধা পাওঁ, ভালকৈ কাটিবও নাজানো আৰু তেনেকুৱা সঁজুলিও নাই কাটিবলৈ। এতিয়া অকণমান কষ্ট হ'ব আৰু কাটিবলৈ। বাকলিখিনি গুচাবলৈ কিন্তু ভাল সঁজুলি এটাই ব্যৱহাৰ হৈছে। কাটিবলৈ সঁচাকৈ বহুত প্ৰব্লেম হৈছে, এইবিলাক দি আচলতে কটা নাযায় ন, আমি এইবিলাক শাক পাচলি কটা আহে আৰু কটাৰী। বাৰু যি হ'লেও কটা হৈ গ'ল ফাইনেলি। এতিয়া ধুনীয়াকৈ ধুই লৈ নিমখ হালধি লগাই ফ্ৰাই কৰি এটা ঔটেঙা ভালদৰে ধুই লৈ সৰু সৰু টুকুৰাকৈ এইদৰে কাটি লৈছোঁ। আৰু ইয়াতে কেইটামান মই দাইল এড কৰিম, মচুৰ আৰু মগু দুটা মিক্স আছে। এয়া ঔটেঙাৰ লগতে দাইলখিনি মই ইয়াতে দি দিম এতিয়া, আৰু এটামান চিটি মাৰি পিনি দাইলখিনি বইল কৰি ল'ম। ঔটেঙাখিনি বইল হোৱালৈকে ভাবিলোঁ এইখিনি সময় মাছৰ পেটু অলপ আছিলে সেইখিনিকে বনাই লওঁ। তো তাৰ কাৰণে এটা বেঙেনা কাটি লৈছোঁ। পেটু ভাজি বনালে যিহেতু অকণমান তেল দিব লাগে, সেইটো কাৰণে অলপমান তেল দিয়া গৈছে বাৰু। আৰু তাতে এটা পিঁয়াজ দি দিছোঁ আৰু লগতে অলপ হালধি দি দিছোঁ। আৰু এইখিনি এতিয়া অকণমান টাইম ভাজি ল'ম। তাৰপিছত দুটামান মই কেঁচা নহৰু ফুটিয়াই থৈছিলোঁ, থেতেলিয়াই থৈছিলোঁ, জাষ্ট ইমান একো কৰা নাই, জাষ্ট গুচাই পিনি আৰু থেতেলিয়াই ডাইৰেক্ট দি দিছোঁ। এতিয়া পেটুখিনি দি দিছোঁ। অকণমান পেটুৱে আছিলে, যিহেতু মাছখিনি সৰু সৰু আছিল ন, সেইকাৰণে পেটু বৰ বেছি ওলোৱা নাই বাৰু। এয়া পেটুখিনি অলপ টাইম ভাজি ল'ম এইদৰে। এয়া অলপ ভজা হোৱাৰ পিছত বেঙেনাখিনি আৰু কেইটামান কেঁচা জলকীয়া দি দিছোঁ। পেটু ভাজিটো যিমানেই জ্বলা হয় সিমানেই ভাল লাগে ন খাবলৈ, সেইকাৰণে জলকীয়া যিমান পাৰোঁ দিছোঁ আৰু কেইটামান। তাৰপৰা এইদৰে বেঙেনাখিনি ভাজি থাকিম অলপ টাইম। এতিয়া অলপ নিমখ এড কৰি দিছোঁ। এই অলপ সময়ৰ পিছতে পেটুখিনি হৈয়ে গৈছে। খাবলৈ খুব ভাল লাগিব, জ্বলাও দিছোঁ ভালেখিনি। এতিয়া আকৌ মাছৰ আঞ্জাখনৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াতে কেইটামান মেথি গুটি দি দিছোঁ, যিহেতু মই টেঙাৰ আঞ্জাত মানে মেথিয়ে দিওঁ প্ৰায়, পিঁয়াজ দি তেল নামাৰোঁ কেতিয়াও। ঔটেঙাখিনি বইল কৰোঁতে বিলাহী এটা লগত দিম বুলি ভাবিছিলোঁ, পাহৰিয়ে থাকিলোঁ। সেইকাৰণে মিহি মিহিকৈ কাটি লৈ তাৰ লগতে ভাজি লৈছোঁ। সেই অলপ সময়ৰ পিছতে চব বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে, ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া লাহেকৈ ইয়াত ঔটেঙাখিনি দি দিম। চাওক কিমান ধুনীয়াকৈ সিজি গৈছে এটা চিটি মাৰোঁতেই। ডাইৰেক্ট ভাজি থকা হ'লে বহুত টাইম লাগিল হয় ন, পানী দি দি ভাজি থাকা, সিজাই থাকা। তো এতিয়া একেচাতে এটা কামতে হৈ গ'ল আৰু। প্ৰথমে যেতিয়া বইল কৰি ল'লোঁ, এতিয়া বেছি সময় নালাগেই, মাছ দি পিনি উতলাই দিলে হৈয়ে যাব আৰু পটককৈ। বহুত ধুনীয়াকৈ গলি গৈছে ঔটেঙাখিনি। আঞ্জাখিনি অলপ উতলোতে ইয়াতে মাছ ঢালি দিছোঁ আৰু অলপ টাইমৰ কাৰণে কেৰাহীখন ঢাক মাৰি দিম। সেই অলপ সময়ৰ পিছতে চাইছোঁ ধুনীয়াকৈ হৈ গৈছে আঞ্জাখিনি। অকণমান শুকুৱাই দিছোঁ, কাৰণ বৰ বেছি পানী হ'লেও ভাল নালাগে ন খাবলৈ। হৈ গৈছে আৰু এতিয়া বেছি টাইম নালাগে আৰু। গেছটো নমাই দিব পাৰিম আৰু এতিয়া হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই, টেক কেয়াৰ, আকৌ লগ পাম।